যোৱা বছৰ কিন্তু আমাৰ দুটাজান LSC আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইলেকশ্যন অন্তৰ্গত নহয়, কিন্তু এইবাৰ আমাৰ এজ পাৰ ডিৰেকশ্যন অফ ইলেকশ্যন কমিশ্যন আছাম আমাৰ আৰু লগতে ইণ্ডিয়া আমাৰ দুটাজান LSCও আমাৰ এইবাৰ আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইলেকশ্যন আণ্ডাৰত আহিল আৰু আমাৰ টোটেল ভোটাৰ এইবাৰ হৈছে আমাৰ দুটাজানত 1,52,976 আৰু আমাৰ টোটেল ইনক্ৰিজ হৈছে 0.3 এইটো হৈছে ইন ৰেচপেক্ট অফ প্ৰেজেণ্ট আৰু হাৰফাক LSC হৈছে আমাৰ 1,87,725 with increase of 55% in respect of Haraprak LSC আৰু in respect of Disu LSC আমাৰ total voter হৈছে 1,79,526 with increase of 0.70%. আৰু আমাৰ ইয়াত যিটো for better quality আৰু better improvement of the electoral roll আমি এইবাৰ আমি হাউচ টু হাউচ আমি ভেৰিফিকেশ্যন কৰিছোঁ আমি আৰু পোলিং ষ্টেচনবিলাকৰ ৰিএৰেঞ্জমেণ্ট কৰা হৈছে আৰু কিছুমান যিটো আগতে যিখিনি ইলেক্ট্ৰল ৰোলত যিখিনি ভুল ভ্ৰান্তি আছে সেইখিনি দেখুওৱা কৰি পেলাই আমাৰ এইবাৰ নতুনকৈ 23টা পোলিং ষ্টেচন ইনক্ৰিজ হৈছে ইন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এইবাৰ দুটাজান LSC হাৰপথাৰ LSC আৰু DC LSC আৰু দুটাজান LSCটো নতুনকৈ তেইছটা যিটো পোলিং ষ্টেচন এইবাৰ দুটাজান LSCত আমাৰ 4টা আৰু আমাৰ হাৰপথাৰ LSCত আমাৰ টোটেল 10টা আৰু ইন ৰেচপেক্ট অফ DC LSCত আমাৰ টোটেল 9টা পোলিং ষ্টেচন ইনক্ৰিজ কৰা হৈছে আৰু টোটেল এই তিনিটা LSC মিলাই পেলাই আমাৰ টোটেল নতুন পোলিং ষ্টেচন হৈছে 23খন 23 নাম্বাৰছ অফ পোলিং ষ্টেচন আৰু আমি যিহেতু আপোনালোকৰ আগত আমি জনাবলৈ বিচাৰিছো যে ক'ৰবাত যদি এবাৰ ড্ৰাফ্ট ফটো ইলেক্ট্ৰল যিহেতু আমি ফাইনেল হোৱা নাই আমি অনলি ড্ৰাফ্ট সেইকাৰণে কিবা যদি ভুল ভ্ৰান্তি থাকিলেও এতিয়াও ৰাইজে আমাৰ BLO-সকলক যিটো BLO-সকলৰ ডেডিকেটেড ৱেবছাইট পৰ্টেল আছে তাত তেখেতসকলে এপ্লাই কৰিব পাৰে আৰু ভুল ভ্ৰান্তিবিলাক যিটো এপ্লিকেশ্যনত আছে সেই গোটেইখিনি লিখি পেলাই তেখেতসকলে এপ্লাই কৰিব পাৰে আৰু যিসকল ব্যক্তি মানে নাই এইটো BLO-সকলক আমি এইটো বিচাৰি উলিয়াব পৰা নাই যদি তেনেকুৱাও কেছ যদি আছে সেই মানুহবিলাকে আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচত covering all the LSCs দুটাজান হাৰপথাৰ আৰু DC LSC থকা বা ব্যক্তিসকলৰ আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচ যিটো কাৰ্বি আংলঙত আহি পেলাই তেখেতসকলৰ নাম ভোটাৰ তালিকাত ফটো ইলেক্ট্ৰল তালিকাত তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে এইটো এপ্লাই কৰিব পাৰে সেইকাৰণে আপোনালোকৰ মাধ্যম যোগেদি সকলোকে আমি আহ্বান কৰিছো যে আমাৰ যিমানখিনি ৰাইজ আছে তেখেতসকলে সঁহাৰি দিব লাগে তেখেতসকলে আহিব লাগে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তথা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচ কাৰ্বি আংলং সদায় সাজু আছে এই ভোটাৰসকল যিসকল নাগৰিক বা ভোটাৰসকলৰ যদি কিবা নামেই ভুল হৈছে কিবা হৈছে এই গোটেইখিনিওটো মানে এপ্লাই কৰিবৰ কাৰণে সেইকাৰণে আপোনালোকৰ মাধ্যমে সকলোকে এবাৰ ৰাইজকো এইটো অনুৰোধ কৰিছো তেখেতসকলে আহি পেলাই নিজৰ নামখিনি অন্তৰ্ভুক্ত কৰিব লাগে আৰু শুধৰণি কৰিব লাগে এপ্লাই কৰিব লাগে আৰু যাতে যে আমি কাৰ্বি আংলঙত শুদ্ধ ভোটাৰ তালিকা শুদ্ধ ভোটাৰ আমাৰ ফটো ইলেক্ট্ৰল ৰোল যাতে যেন আমি ৰাইজক উপহাৰ কৰিব পাৰিম বা সেইকাৰণে ৰাইজ আগবাঢ়িব লাগে আৰু এই ৰাইজ আগবাঢ়িব আহিলে আপোনালোকৰ সহায় সহযোগিতা লাগিব এইখিনি কৰি পেলাই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ কাৰ্বি আংলং পৰা আজি এই ফটো কৰা কামত আমাৰ সকলো নিযুক্ত বা নিযুক্তি হোৱা আমাৰ অফিচাৰসকল আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ চেনেলৰ মাধ্যমত আৰু অহা দিনতো আমাৰ অল এৰিয়াৰো BLOs আৰু BLO-সকলেও মন দি কাম কৰিব লাগে যাতে যেন আমি সকলোৱে মিলি পেলাই আমাৰ ফৰ ষ্টেট যিটো আমাৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় তেখেতসকলৰ লগত লৈ পেলাই আমাৰ যিমানখিনি অফিচাৰ আছে আমি সকলোকে আহ্বান জনাইছো যে আমি ওলাই আহিব লাগে যাতে যেন আমাৰ কাৰ্বি আংলং ৰাইজক ৰেচপেক্টিভ অফ কাষ্ট এণ্ড ক্ৰিড এণ্ড ৰিলিজন এণ্ড পলিটিকেল পাৰ্টি যাতে যেন আমি শুদ্ধ ভোটাৰ তালিকা উপহাৰ কৰিব পাৰোঁ সেইখিনি কৈ পেলাই আজি
প্ৰেছ মিটৰ কাৰ্যসূচী ইয়াতে সমাপ্ত কৰিলোঁ।